মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্লাইবিটাছ অনলাইন ক্লাছলৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ মই ব্যাকৰণৰ শব্দ, বাক্য আৰু পদ। তেনেহ'লে আহাচোন চাই লওঁ। শব্দ এটা বা তাতকৈ অধিক বৰ্ণ লগাই একোটা গোট বা সমষ্টি গঠন কৰি তাৰ দ্বাৰা আনে বুজিব পৰা এটা অৰ্থ প্ৰকাশ কৰিলে সেই বৰ্ণ বা বৰ্ণ সমষ্টিক শব্দ বোলা হয়। থোৰতে অৰ্থপূৰ্ণ বৰ্ণ বা বৰ্ণ সমষ্টিক শব্দ বোলে। যেনে ৰ, ই, দ, খাৱৈ, কমল, আইতা। বাক্য কমল চিয়াঁহী কাগজ দোৱাত, হৰি গ'ল পৰহি কলিকতা। এই দুষাৰী শব্দ সমষ্টিয়ে কোনো এটা ভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিব পৰা নাই। কিন্তু মিতাই ভাত খালে, মই স্কুললৈ যাওঁ। এই দুষাৰী শব্দ সমষ্টিয়ে একো একোটা ভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিছে। এনেকৈ কেইবাটাও শব্দই ইটোৱে সিটোৰ সৈতে সংগতি ৰাখি ওচৰা ওচৰিকৈ থাকি কিবা এটা ভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিলে সেই শব্দকেইটা লগ লাগি এটা বাক্য হৈ পৰে। গতিকে ওপৰৰ দুষাৰী শব্দ সমষ্টি বাক্য নহয়, তলৰ দুষাৰীহে দুটা বাক্য। কেতিয়াবা এটা শব্দৰেও এটা বাক্য হ'ব পাৰে, যেনে যা, পঢ়, আহা। এতেকে শব্দক সংগতিপূৰ্ণভাৱে নিৰ্দিষ্ট ক্ৰমত ব্যৱহাৰ কৰি কোনো এটা ভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিব পাৰিলে সেই শব্দ বা শব্দবোৰৰ সমষ্টিক বাক্য বোলে। এতিয়া আমি ইয়াকো বুজিলোঁ যে ভাষাৰ ব্যৱহাৰ বাক্যৰ সহায়তে কৰা হয়, অৰ্থাৎ বাক্যই ভাষাৰ বাহন। আহোঁ আমি পদ। বাক্য এটাৰ অৰ্থ সম্পূৰ্ণকৈ প্ৰকাশ কৰিবলৈ হ'লে বাক্যটোত থকা শব্দবোৰ সদায় মূল ৰূপত ব্যৱহাৰ কৰা নহয়। মূল শব্দবোৰৰ লগত কিছুমান বৰ্ণ বা বৰ্ণ সমষ্টি যোগ দিবলগীয়া হয়। এই বৰ্ণ বা বৰ্ণ সমষ্টিবোৰক বিভক্তি বোলে। বিভক্তি যোগ কৰিলেহে শব্দক বাক্যত অৰ্থপূৰ্ণভাৱে ব্যৱহাৰ কৰিব পাৰি। এইদৰে বিভক্তিযুক্ত হৈ বাক্যত ব্যৱহৃত হোৱা শব্দকে পদ বোলে। মীৰাই কলমেৰে কাগজত আখৰ লিখিছে। এই বাক্যটোৰ অংশ ৫টা আৰু এই ৫টা অংশৰ প্ৰতিটোৱেই একোটা পদ। পদকেইটা ভাঙিলে আমি পাওঁ মীৰা যোগ ই, কলমেৰে, কলম যোগ ৰে, কাগজত, কাগজ যোগ ত, আখৰ, আখৰ যোগ অক, ইয়াত অকটো উজ্জ্ব হৈ আছে। লিখিছে, লিখ যোগ ইছে। এই পদবোৰৰ সোঁফালৰ প্ৰথম অংশ শব্দ আৰু দ্বিতীয় অংশ বিভক্তি। এইকাৰণে পদৰ সংজ্ঞা এনেদৰেও দিব পাৰি। বিভক্তিযুক্ত শব্দক পদ বোলে। পদৰ প্ৰকাৰ বাক্যত ব্যৱহৃত প্ৰতিটো কথাই পদ বুলি আমি জানিলোঁ। পদ ৫ প্ৰকাৰৰ: বিশেষ্য, বিশেষণ, সৰ্বনাম, অব্যয় আৰু ক্ৰিয়া। আজিলৈ ইমানেই। পিছৰখিনি পিছৰ ভিডিঅ'টোত দিম। ধন্যবাদ।